বন্ধুসকল, আজি আকৌ এটা পুৰণি কবিতা আগবঢ়ালোঁ, যিটো ল'ৰালি কালত আমি প্ৰায়ে পঢ়িছিলোঁ। সেইটো হৈছে দেখাই পাইছে ৰ'দত বহি ৰহিমলাই। এই কবিতাবিলাক দেখিলেই অতীতলৈ সকলোৰে মনত পৰে, নষ্টালজিক হৈ পৰে। সেয়ে ভাবিলোঁ আমি সৰুতে পঢ়া, সকলোৱে পাই অহা এটা কবিতা আজি আকৌ আগবঢ়াওঁ। এনেকুৱা কবিতা আৰু মই প্ৰায় আপোনালোকক আগবঢ়াই আগতেও আহিছোঁ আৰু এতিয়াও আৰু পৰৱৰ্তী সময়তো আগবঢ়াই যাম। সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'খিনি চাব আৰু এনেকুৱা এটা কবিতা আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ৰাখিব, যাতে মাজে মাজে পঢ়ি পেলাই নষ্টালজিক হ'ব পাৰে। নহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন মই কবিতা আগবঢ়াম। আজি এই কবিতাটো পঢ়ক আৰু পঢ়ি পেলাই মোৰ এই যে কবিতা আগবঢ়াওঁ, এই কাৰ্যটো আপোনালোকে সঠিক হৈছে নাই বা আপোনালোকে ভাল পাইছে নাই সেইটো জনাব। আৰু লগতে মোৰ চেনেলটো আগবঢ়াই নিবৰ বাবে আপোনালোকৰ সহায় সহযোগিতাৰ নিতান্তই প্ৰয়োজনীয়। আজি প্ৰথমে যি মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকলৈ এটাই অনুৰোধ, যদি আপোনালোকে মোৰ চেনেলটোত সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল বটামটো দবাই থ'ব, যাতে মই নতুন নতুন ভিডিঅ' আগবঢ়ালে আপোনালোকে লগালগ পায়। আজিলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে কবিতাটো পঢ়ক। ইয়াকে কৈ মই মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। কি